চাৰিটা বিয়া পাতিব পাৰে বুলি কৰবাত লিখা আছে বুলি সঁচাকৈ চাৰিটা বিয়া পাতিবা নেকি? মই বিচাৰো এনেকুৱা কাজিবোৰৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। নমস্কাৰ, মোক বহুত মহিলাই কমপ্লেইন কৰে যে মই অকল পুৰুষসকলৰ কাৰণে মাত মাতো, কিন্তু আজি মই এনেকুৱা দুটামান কথা কম যিটো কথা শুনাৰ পাছত মোক কিছুমান মানুহে বেয়া পাব। এই মোৰ গোটেই ভিডিঅ'টো চোৱাৰ পাছত মোক বহুত মানুহে বেয়াও পাব পাৰে, কিন্তু বেয়া পালে উপায় নাই। যোনটো ৰাইট সেইটো ৰাইটে আৰু যিটো ৰং সেইটো ৰঙে। মই আজি এনেকুৱা কিছুমান মহিলাৰ কথা ক'ব গৈ আছো যিসকল মহিলাৰ স্বামীবোৰে দুটা তিনটাকৈ বিয়া পাতে আৰু সেইবোৰ বিয়া পাতি দিয়ে কিছুমান কাজিয়ে। মই সেইবোৰ কাজি কথা ক'ব যোৱা নাই যিসকল কাজিয়ে মানে গম নাপায় যে সেই মানুহজনৰ আগৰ ৱাইফ আছে বা বাচ্চা আছে, কিন্তু কিছুমান এনেকুৱা কাজি আছে যিসকল কাজিয়ে কিন্তু জানি বুজি বিয়াখন পাতি দিয়ে যে আগতে বাচ্চাও আছে ৱাইফো আছে, সেইবোৰ কাজিয়ে জানেও। মই সব কাজিক বেয়া বুলি কোৱা নাই, মই সেই দুই একজন কাজিৰ কথা কৈছো যিসকল কাজিয়ে গম পায় যে সেই মানুহজনৰ আগৰ ৱাইফ আছে, সেই মানুহজনৰ আগৰ বাচ্চা আছে, কিন্তু অলপ টকাৰ কাৰণে সেইবোৰ কাজিয়ে আকৌ বিয়া পাতাই দিয়ে আৰু সেইটোও নাভাবে যে সেই কাজিজনে যে বিয়াখন পাতাই দি আছে সেই বিয়াখন পাতাৰ কাৰণে এখন সংসাৰ ভাঙি যাব, এখন সংসাৰ বেয়া হৈ যাব। কিছুমান এনেকুৱা মানুহ আছে সেইবোৰ মানুহৰ বোলে পইচা নাই, চলিব পইচা নাই, মানে সংসাৰখন চলাব পইচা নাই, কিন্তু দুটা তিনটাকৈ বিয়া পাতিবৰ কাৰণে পুৰা পইচা আছে। কাজিজনে বিয়াখন পাতাই দিয়াৰ পাছত সেই হাজবেণ্ডজনে প্ৰথম ৱাইফ গৰাকীক মানে ঘৰৰ পৰা হয়তো ওলাই দিব বা ৱাইফ গৰাকীক মানে এৰি থৈ গুচি আহে। তাৰ পাছত তেওঁ নিজৰ মানে সেই সেকেন্ড ৱাইফৰ লগত একদম বিন্দাস এশ কৰি থাকে, মজা লৈ থাকে। আৰু প্ৰথম ৱাইফ গৰাকীয়ে কি কৰে, নিজৰ বাচ্চাটো লৈ পালে কোৰ্টৰ কাষ চাপে, তেওঁ খৰাকি কেছ দিয়ে, তাৰপিছত সেই পইচাৰ কাৰণে তেওঁ দৌৰি থাকে, হাজবেণ্ডক খুজি থাকে। তাৰ পাছতো হাজবেণ্ডজনে পটককৈ পইচা নিদিয়ে আৰু সেই যে মহিলা গৰাকীয়ে ভুগি থাকে নিজৰ বাচ্চাটোৰ লগত, সেই ভুগি থকাৰ কাৰণে সেই পাপৰ ভাগিদাৰ সেই কাজিজনও। কিন্তু মই বিচাৰো এনেকুৱা কাজিবোৰৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। CM ছাৰে এইটো বস্তুৰ ওপৰত অলপমান গুৰুত্ব দিব লাগে, কাৰণ এনেকুৱা বহুত কাজি আছে তেওঁলোকে জানে যে সেই মানুহজনৰ মানে ৱাইফ আছে বাচ্চা আছে, তাৰ পাছতো সেইবোৰ কাজিয়ে সংসাৰবোৰ বেয়া কৰি আছে। চাৰিটা বিয়া পাতিব পাৰে বুলি কৰবাত লিখা আছে বুলি সঁচাকৈ চাৰিটা বিয়া পাতিবা নেকি? তাৰ মানে সংসাৰখন শেষ কৰি দিবা, ৱাইফ বাচ্চা এৰি দিবা। মোৰ এই ভিডিঅ'টো বনোৱা মেইন কাৰণ হ'ল যে মই এনেকুৱা কেছ মানে সদায় পাই থাকো, মোৰ বিৰাটে বেয়া লাগে যেতিয়া এগৰাকী মহিলা আহে মোৰ ওচৰত আহি পেলাই মোক কয় যে মোৰ হাজবেণ্ডে আৰু এগৰাকী বিয়া পাতিছে, মোৰ বাচ্চা আছে, এফালে মোৰ বাচ্চাক চলাব লাগে, মোৰ বাচ্চাক পঢ়াব লাগে, মই নিজে চলিব লাগে। এতিয়া যেতিয়া ৱাইফ এগৰাকী মানে নিজৰ ঘৰখন এৰি পেলাই যেতিয়া হাজবেণ্ডৰ ঘৰত আহে, তাৰ মানে কি তেওঁ গোটেই ঘৰখন এৰি আহে, নিজৰ মাক বাপেকক এৰি আহে, তেতিয়া কি তেতিয়া হাজবেণ্ডজনৰ ডিউটি হয় যে ৱাইফ গৰাকীক ভালকৈ ৰাখিব লাগে, ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালীক ভালদৰে পঢ়াব লাগে। কিন্তু আজিকালি কিছুমান এনেকুৱা কেছ পাই আছো য'ত হাজবেণ্ডজনে মানে ৱাইফ থকাৰ পাছতো বেলেগৰ লগত বিয়া পাতি লয় আৰু সেই বিয়াখন কোনে পাতি দিয়ে, কিছুমান কাজিয়ে। সেইকাৰণে মই CM ছাৰৰ ওচৰত এটাই অনুৰোধ কৰিব বিচাৰো যে আপুনি এনেকুৱা কাজিবোৰৰ ওপৰত অলপমান একশ্যন লওক, কাৰণ এইবোৰ কাজিৰ কাৰণে কি হৈ আছে, সংসাৰবোৰ ভাঙি আছে, সংসাৰবোৰ বেয়া হৈ আছে। আৰে কাৰোবাৰ বিয়া পাতিব আছে পাতক না বেলেগৰ লগত, কিন্তু বিয়া পাতা মানুহৰ লগত যাতে বিয়াবোৰ নহওক, এইবোৰ দেখি বেয়া লাগে। সেইকাৰণে বেছি আৰু ভিডিঅ'টো দীঘল নকৰো, মই বিচাৰো আমাৰ CM ছাৰে এইবোৰ কাজিৰ ওপৰত একশ্যন লওক আৰু এইবোৰ কাম যাতে এনেকুৱা কামবোৰ যাতে মানে ফিউচাৰত ভৱিষ্যতে যাতে এনেকুৱা কামবোৰ নহওক। আৰু বেছি দীঘল নকৰো ভিডিঅ'টো, সবে একদম হেপী থাকক, খুশ থাকক। জয় অসম।